নমস্কাৰ, মই সুৰভি আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল সুৰভি এতিয়া চলে। আৰু আজি মই আপোনালোকলৈ লৈ আহিছোঁ আকৌ এটি কাটিঙৰ ভিডিঅ'। আজি মানে এটা ফ্ৰক চিলাই কৰিছিলোঁ আৰু এয়া এখন গামোচাৰ পৰা চিলাই কৰিছিলোঁ। তাকে আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ, কেনেধৰণেনো কাটিং কৰিলোঁ আৰু কেনেধৰণে চিলাই কৰিলোঁ আপোনালোকলৈ আগবঢ়াইছোঁ। ভিডিঅ'টি শেষলৈকে চাই যাব। এয়া মই ফ্ৰকটো কাটিং কৰিবৰ বাবে এতিয়া 4 ভাঁজ কৰি লৈছোঁ গামোচাখন প্ৰথমতে, আৰু এতিয়া এনেধৰণে ডিঙিৰ শ্বেপটো বনাই লৈছোঁ আৰু ইপিনে আৰ্মহোলৰ শ্বেপটো দি এনেধৰণে ফ্ৰকটো কেনেধৰণে ডিজাইন দিম তাৰে শ্বেপ দি লৈ এনেধৰণে কাটিং কৰি লৈছোঁ প্ৰথমতে ফ্ৰকটো। আৰু খুব সহজতে আপোনালোকে ঘৰতে থকা মানে পুৰণি কাপোৰতে প্ৰথমতে এনেধৰণে কাটিং কৰি শিকিব পাৰে। আৰু আজিকালি খুবেই সহজ কাটিং কৰিবৰ বাবে, নহয়নে বাৰু? ঘৰতে থাকি আপোনালোকে নিজৰ হাতত থকা মোবাইলটোৰ পৰাই মানে সুন্দৰ সুন্দৰ ফ্ৰকৰ ডিজাইন বা কাটিঙৰ ভিডিঅ' আপোনালোকে ঘৰতে চাব পাৰে আৰু ঘৰতে শিকিব পাৰে, নহয়নে বাৰু? এতিয়া মোৰ ফ্ৰকটো কাটিং কৰি হৈ গ'ল। এয়া ভালদৰে শ্বেপটো বনাই লৈছোঁ। কেনেকুৱা ধৰণৰ মই মানে ফ্ৰকটো বনাম শ্বেপটো আগে এনেধৰণে বনাই লৈছোঁ, দেখিছেনে? আৰু এতিয়া সেয়া মোৰ ফ্ৰকটো কাটিং কৰি হৈ গ'ল। আৰু খুবেই সহজ, আমি সহজতে ঘৰতে এনেধৰণে ফ্ৰকসমূহ চিলাই কৰিব পাৰোঁ। আৰু মোৰ অৱশ্যে এই গামোচাখন মানে চেকা লাগি আছিল অলপ, সেয়া মানে এনেই যিহেতু আছিল ব্যৱহাৰ কৰিব পৰা নহয়, সেইবাবে মই মানে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ আপোনালোকলৈ আগবঢ়াওঁ বুলি। আৰু সেয়া এতিয়া মই ফ্ৰকটো চিলাই কৰিবলৈ লৈছোঁ। আৰু প্ৰথমে মই কাপোৰটো ওলোটাই লৈছোঁ, তাৰ পাছতে এনেধৰণে দুইটা পাৰ্ট প্ৰথমতে জইন কৰি ল'ম। আৰু এতিয়া সেয়া শ্বল্ডাৰকেইটা প্ৰথমতে মই জইন কৰি ল'ম দুইটা পাৰ্টৰ। আৰু এতিয়া সেয়া ডাবুল চিলাই কৰি এনেধৰণে চিলাই কৰি লৈছোঁ। আনটো ছাইডেও এনেধৰণে চিলাই কৰি ল'লোঁ। তাৰ পাছতে এতিয়া বেক পাৰ্টৰ কাৰণে, বেক পাৰ্টত যিহেতু মই চেইন দিয়া নাই, হুক লগাম, সেইবাবে এনেধৰণে এটুকুৰা এক্সট্ৰা কাপোৰ লগাই এনেধৰণে চিলাই কৰি লৈছোঁ ওপৰত, দেখিছেনে? আৰু যিসকলৰ কাটিঙৰ প্ৰতি আগ্ৰহ আছে তেওঁলোকে নিশ্চয় ভালদৰে চালে নিশ্চয় কাটিং কৰিব পাৰে, নহয়নে বাৰু? আৰু সেয়া মই এতিয়া বেক পাৰ্টটো চিলাই হৈ গ'ল। আৰু এতিয়া ডিঙিটোত এক্সট্ৰা এটুকুৰা কাপোৰ লগাই সেয়া দেখিছেনে এতিয়া এনেধৰণে চিলাই লৈছোঁ। আৰু এতিয়া এনেধৰণে এটা এটা কাট লগাই দিছোঁ, আৰু তেতিয়া মানে কি হয়, ধুনীয়াকৈ শ্বেপটো বহি যায় কাপোৰটো, সেইবাবে মই এনেধৰণে কাটিং কৰি লৈছোঁ। আৰু ওপৰত এনেধৰণে মটুকাই আকৌ এটা চিলাই কৰি দিছোঁ। আৰু এতিয়া সেয়া ডিঙিটো চিলাই হৈ গ'ল। আৰু এতিয়া হাতটো এনেধৰণে মই মটুকাই চিলাই লৈছোঁ। আৰু দুটা ছাইডে এনেধৰণে চিলাই ল'লোঁ। তাৰ পাছতে এতিয়া হাতটো কেনেধৰণে মই বনাইছোঁ ডিজাইনটো, এয়া যিহেতু মানে গামোচাখনৰ জোৰটো আছিল যে, সেই জোৰটোৰ পৰা এনেধৰণে প্ৰথমতে কাটি লৈ কিনাৰটো চিলাই ল'লোঁ। তাৰপিছত কোচ কোচ দি এনেধৰণে দুইটা ছাইডৰ হাতটো মই এনেধৰণে কাটিং কৰি ল'লোঁ। আৰু তাৰপাছত এয়া চিলাই কৰি ল'লোঁ। এনেধৰণে চিলাই কৰাৰ পাছত আকৌ এটা ওপৰত চিলাই কৰি দিছোঁ, দেখিছেনে? আৰু এতিয়া সেয়া চিলাই কৰি হৈ গ'ল। চিলাই কৰি হোৱাৰ পাছতে হাতটো চিলাই কৰি হোৱাৰ পাছতে এতিয়া সেয়া এতিয়া ৰছীকেইডাল চিলাই লৈছোঁ। আৰু এতিয়া ওলোটা কৰি এনেধৰণে জইন কৰিছোঁ, আৰু ভিতৰ ছাইডে এনেধৰণে ৰছীডাল ভৰাই দিছোঁ ফ্ৰকটো, দেখিছেনে? আৰু একেধৰণে এতিয়া সেয়া দুইটা ছাইডে চিলাই লোৱাৰ পাছতে এতিয়া তলটো এনেধৰণে মটুকাই চিলাই দিছোঁ। আৰু খুব সহজতে আজি মই ফ্ৰকটো চিলাই কৰিলোঁ। আৰু ভিডিঅ'টি চাই আপোনালোকৰ আজি কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টি চাই ভাল লাগিলে নিশ্চয় লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। যিসকলে পোনপ্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'সমূহ আজি চাই আছে তেওঁলোকে নিশ্চয় মোৰ ভিডিঅ'সমূহ চাই ভাল পালে ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ। আৰু আগলৈ যাতে মই কাটিঙৰ ভিডিঅ' আৰু আপোনালোকলৈ আগবঢ়াই থাকিব পাৰোঁ
তেনেহ'লে আজিলৈ আহিছোঁ আৰু আজি ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।